हेलो जी वेलकम बैक टू द न्यू व्लॉग गाइस। और आज ब्लॉग तो मोस्ट स्पेशियल ब्लॉग कारण आज आपलोके जाने 22 জানুৱাৰী आपलोके गम नापाय सके मैं कैसो कारण गम पासे आज 22 জানুৱাৰী है। और आज दिन आपलोके जाने क्यों स्पेशियल বুলি কৈছো कारण आज आহি আছে आमार प्रभु श्री राम निजर जेगाले आহি আছে अयोध्याले आহি আছে। अयोध्याले যাব নোৱাৰিলো बहुत ডাঙৰ দুখ এটা আছে মনত কিয় যাব নোৱাৰিলো माने যদি আজি সক্ষমতা থাকিল হলে যদি যাব পোৱা হলো হলে নহয় মা কসম কৈছো বে মই আজি তাতেই থাকিলো হলে কবলে ভাষা নাই এনেকুৱা মন গৈ আছে যাবলৈ অযোধ্যালে কিন্তু নোৱাৰো যাব। আৰু অযোধ্যালে যাব ন বেলেগলৈতো যাব পাৰিম হনুমান মন্দিৰ যাব পাৰিম। আমাৰ ইয়াত কেনেকুৱা হৈ আছে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম যদি দেখাব পাৰো। বৰ্তমান মানুহ বহুতখিনি আছে আৰু মই গৈ আছো তালৈকে এতিয়া জয়েন কৰিম তেওঁলোকক। তো চাই থাকক আজি ব্লগটো বোলে মোৰ লগত যাব বোলে মোক কথনে বা কৈ আছে বোলে মোকো ল'ব মই তোক কেনেকৈ লৈ যাম কচোন। আৰু তোৰ ভৰিত কি হ'লে হা তোৰ ভৰিত কোনে কামুৰিলে জোকে খালে তই যাব পাৰিবি জানো নোৱাৰিবি নহয় যাবি যাব মন আছে যাম দে। তো গাইছ আপোনালোকে চাগে ভাবিছে মই ব্লগটো আহি পেলাই পথত কিয় আজি ষ্টাৰ্ট কৰিলোহি। মেইন কথাটো আছে মই খোৱাৰ পৰা উঠিছিলোঁহে আৰু মোক মায়ে এটা কামত লগাই দিলে সৰু সুৰা কাম আৰু বেছি ডাঙৰ কাম নহয়। এই কাপোৰখিনি যে দেখিছে ইয়াতে কিছুমান আমাৰ কাপোৰ আছে সেই কাপোৰখিনি মেলিবলৈ আহিছিলোঁ ৰ'দত যিহেতু ঠাণ্ডা দিন ৰ'দ নপৰে আমাৰ ঘৰত সেইকাৰণে মই এইখন আমাৰ পিছফালে হয় এইখন ঘৰ আছে। এয়া আমাৰ ইয়াত কাপোৰ মেলে দাবাই চাবাই আছে আৰু এতিয়া মই যাম ঘৰত গা পা ধুই পেলাই যাম ৰাম মন্দিৰ। তো গাইছ মই পাইছোঁহি বৰ্তমান ঘৰ আহি পেলাই এতিয়া যাম গা ধুবৰ কাৰণে আৰু গা পা ধুই কৰি লৈ পেলাই আপোনালোকক মই কৈছোঁৱে যাম বুলি ক'লে যাম। মই ক'লে যাম কৈ দিয়াচোন সিহঁতক এবাৰ কৈ দিয়াচোন গা ধুবলৈ যাম হয় নহয় গা ধুই পেলাই মই ক'লে যাম জানা তুমি চাকি দিব গোঁসাই থাপনাত ভাল লাগে গা গোঁসাই থাপনাত চাকি দিম তাৰপিছত আৰু মই ক'বলৈ যাম নাজানা মই যাম এতিয়া হনুমান মন্দিৰলৈ টাউনত বিকে মই সেইকাৰণে মন ভুলাবলৈ আহিছোঁ। মন ভুলাবলৈ কিয় হনুমান মন্দিৰ যাবলৈ মন ভুলাব লাগে মই হা যা ঘৰখনৰ চাকি মন্দিৰ দি আহিম ন ঘৰখনত যিমান মানুহ আছে হয় নহয় কি কোৱা। আৰু আপোনালোকেতো মোৰ জানেই ৰুটিনখন গা ধোৱা ডেটটো সিদিনাখন আপোনালোকক মই কৈ দিছিলোঁ। যদি জানা নাই আপোনালোকে যদি মোৰ নিচিনাকৈ গা ধুবলৈ আপোনালোকে ৰুটিন এখন বনাম বুলি ভাবিছে মোৰ আগৰ ভিডিঅ'টো চাই লৈ পেলাই ৰুটিনখন আপোনালোকে ফ'ল' কৰিব পাৰে একদম বিন্দাছ ৰুটিন। আপোনালোকে যদি ঠাণ্ডাত গা ধুবলৈ এলাহ কৰে ৰুটিনখন চাই ল'ব তাৰপাছত আপোনালোকে গা ধোৱা ডিচাইড কৰিব কোনদিনাখন গা ধুম নুধুম। চ' চাই লওক আজি মোৰ গা ধোৱা দিনটো পৰিছে গতিকে মই আজি গা ধুব যাম গা ধুই আহি আছোঁ লগ পাম লগ ফাইনেলি গাইছ মই গা পা ধুই কাপোৰ কানি পিন্ধি কৰি লৈ পেলাই এতিয়া আহিছোঁ মই মোৰ ববৌহঁতৰ ঘৰলৈ আৰু যাব লৈছোঁ আমি এতিয়া ৰাম মন্দিৰ মানে হনুমান মন্দিৰ তাত ৰামজীও আছে গতিকে আমি তাত যাম এতিয়া দৰ্শন কৰিবৰ কাৰণে সেৱা কৰিবৰ কাৰণে আপোনালোকৰ কাৰণে মই আশীৰ্বাদ বিচাৰিম। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তেতিয়াহ'লে আপোনালোকে লাখপতি বনি যাব এক ৰাতিৰ ভিতৰত। এই কিছুমান যে মেছেজ যে আহে যে একদম এই মেছেজটো একদম চিধা আহিছে অযোধ্যাৰ পৰা আপুনি 10টা মানুহক শ্বেয়াৰ কৰি দিয়াৰ লগে লগে ৰাতিৰ ভিতৰত আপোনালোকে এটা সুফল পাব। কেনেকুৱা মানুহ চুতীয়া বনাই এনেকুৱা ভিডিঅ'বিলাক। तो फाइनली गाइस पाए गलुही आमी हनुमान मंदिर। नैना भीगे भीगे जाए कैसे खुशी ये छुपाए राम आएंगे कुछ समझ न पाए कहाँ फूल बिछाए राम आएंगे। तो फाइनली गाइस सेवा কৰি আহিলো আপোনালোকৰ কাৰণে আশীৰ্বাদ বিচাৰিলো। ই নগল তুমি কিয় নগলা মনৰ পৰা আছে ন ভগৱান মনৰ পৰা থাকে খালি মই জাষ্ট আহি পেলাই সেৱা কৰিলোহি। এতিয়া যাম বেলেগ গুহাক মন্দিৰৰ কাৰণে আৰু পেলাছত যাম মেলাত। তুমি মেলাত যাবা নহয় ন আমি যাম মেলা। आज दसो ये दिशाएं जैसे शगुन मनाए राम आएंगे नैना भीगे भीगे जाए कैसे खुशी ये छुपाए राम आएंगे कभी ढोल बजाए कभी द्वार सजाए राम आएंगे। সেকেন্ড মন্দিৰ বুলি যে কৈছিলোঁ আহিছোঁ বুলি এই ভাগ হৈছে সেকেন্ড মন্দিৰ হনুমান মন্দিৰ। তাৰ পাছত যাম আমি ৰেলীত মানে আপোনাৰ গোটেইখিনি ঘূৰিয়ে আছে আকৌ আধাত লগ কৰিমগৈ ন তেওঁলোকক। তাৰপিছত আজি মেলা চাম বুলি আহিছিলোঁ মেলা আজি খতমেই হৈ গ'ল কাৰণ আজি ভগৱান ৰাম আহিছে আৰু মেলা ক'ত কাম আহে আজি। आज दसो ये दिशाएं जैसे शगुन मनाए राम आएंगे नैना भीगे भीगे जाए कैसे खुशी ये छुपाए राम आएंगे कभी ढोल बजाए कभी द्वार सजाए राम आएंगे कुछ समझ न पाए कहानी
আছে প্ৰসাদ মানে দিনটো ভোকত থকা যোনবিলাক মানুহ থাকে তেওঁলোকৰ কাৰণে দিয়া আছে। খায় নেকি আপোনালোকে? আহক খাওঁ। ৰামজীৰ এটা আশা যিটো ৰামজীক আহিছে, কিন্তু অৰিজিনেলকৈ যদি ৰামজী অহা হ'লে আৰু কেনেকুৱা মজা লাগিল হ'লে, যদি সঁচা সঁচিকৈ ৰাম আহিল হ'লে মানুহটো পাগল হৈ গ'ল হ'লে। ইয়াৰ জাষ্ট ৰামজী আহিছে বুলি ভাবি ইমানখিনি কৰিছে মানুহে, কিন্তু ৰামজী অহা হ'লে ভিডিঅ' পৰা ওলাই যাম ব্লগিং দেখা দিয়া ৰাতিলে উৎপাতটো হ'ব ৰাতিলেহে ভাল লাগিব। লাইটত হৈছে বৌ ফাইনেলি গাইছ আহি পাই গ'লোহি ঘৰ। আৰু ঘৰ আহিলেতো ইমান জয় শ্ৰীৰাম। ঘৰ পাই গ'লোহি গাইছ আহি পেলাই এতিয়া যাম মই বন্তি জ্বলাব কাৰণে। আজি মই দীপাৱলী পাতিম, মই বুলি নহয় চবেই পাতিব দীপাৱলী। বন্তি ক'ত আছে? গোলা খাওঁ নহয়, গোলা লৈ আহিছোঁ। বন্তি ক'ত আছে? ফাইনেলি গাইছ হৈ গ'ল, মই ইয়াত বন্তি জ্বলালোঁ। আৰু এতিয়া মই জ্বলাবলৈ যাম বাহিৰত। বন্তি চন্তি ইয়াত সম্পূৰ্ণ হৈ গ'ল। এইফালে শলিতা আছিলে, এইফালে তেল আছিলে। এতিয়া যাম বাহিৰত জ্বলাবৰ কাৰণে। আৰু আপোনালোকক মই দেখাই আছোঁ কেনেকৈ জ্বলাম, মানে কেনেকৈ সম্পূৰ্ণ কৰিম। আৰু মই মোৰ ৰামজী কেনেকৈ আদৰিলোঁ, আপোনালোকে কেনেকৈ আদৰিছে, আপোনালোকে এনেকৈ ভিডিঅ' বনাওক, মোক টেগ কৰক, মই চাম আপোনালোকৰ ভিডিঅ'। মোৰ ভিডিঅ' যদি চাই ভাল হৈছে কমেণ্ট কৰক। আৰু যাম মই এতিয়া বিয়ালৈ। আৰু বিয়া ভিডিঅ' আপোনালোকে নেক্সট ভিডিঅ'ত চাবলৈ পাব। গতিকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ইমান কৰিব নালাগে, ছাবস্ক্ৰাইব কৰিব যাতে নেক্সট ভিডিঅ' চাব পাৰে। ঠিক আছে, বাই বাই। আজি এখন দিমেই লাগিব।